নমস্কাৰ আপোনালোকৰ মাজলৈ মোৰ ইউটিউব চেনেল টুকুৰা খবৰ ব্লগিঙত আৰু এটা বিয়াৰ ব্লগ লৈ আনিছোঁ। বিয়াখন আচলতে কেইদিনমানৰ আগতেই হৈ গ'ল। আমাৰ নিচাদৌ এজনৰ ডাঙৰ ল'ৰাটোৰ বিয়া আছিলে। তো সেই বিয়াখনত আমি কিনো কৰিলোঁ, একদম দৰাৰ যেতিয়া একেবাৰে মূৰত তেল দিয়াৰ পৰা মই দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াৰ মূৰত তেল দিবলৈ বহুৱাব লাগিব, যিহেতু বহুৱাবলৈ লৈ যোৱা হৈছে। আপোনালোকে চাব পাৰিব বহুত সুন্দৰকৈ। মই তাৰে এটা স্মৃতি সৰুকৈ ৰাখিবলৈ মোৰ টুকুৰা খবৰ ব্লগিংটোত ৰাখিবলৈ চেষ্টা কৰিছোঁ। এয়া সকলোবিলাক গৈ আছে বহিবলৈ, দৰাক বহুৱাবৰ কাৰণে। আৰু এইফালে দৰাক বহুওৱা হৈছে। এতিয়া দৰাক বহুৱাৰ পিছত যিহেতু মূৰত তেল দিয়া হৈ গ'ল, মূৰত তেল দিয়াৰ পিছত দৰাক মূৰত তেল দিয়া অলৰেডি হৈয়ে গ'ল। সখীয়েককো মূৰত তেল দিয়া হ'ল। তেলখিনি বিৰিঙি নাযাবলৈ এনেকৈ ফনিয়াই দিছে আপাদৈ আমাৰ। তাৰপিছত আপোনালোকে দেখিব যে জোৰানাম আমাৰ এনেও বিয়াবিলাকত জোৰানাম গোৱাই হয়। ইয়াৰ চেৰিবা হয়, চেৰিবাক জোৰানাম গাই জুৰিছিলে। তাৰপিছত তেওঁক নাচিবলৈ দিছে। খুব ফূৰ্তি কৰোঁ আমি এইবিলাকতে, ইমানেই ফূৰ্তি কৰোঁ নাই ক'বলৈ বাকী নাই আৰু। মোৰ সেইকেইদিনতে মোৰ পৰীক্ষাও আছিলে বাৰু, সেইদিনা অফ আছিলে। মই বিয়া আৰু পৰীক্ষা কেনেকৈ আৰু আপুনি পৰীক্ষা বুলিয়ে বিয়ালৈ নিজকে থাকিব পাৰি জানো আপোনালোকে কওকচোন। ঘৰৰে বিয়া, পূৰা ফূৰ্তি কৰিলোঁ আমি দাদাৰ বিয়াত। এয়া জোৰানাম গাই আছে, সকলোৱে জোৰানাম গাইছে আৰু লগতে চেৰিবাই নাচিছে আৰু জোৰানামটো। এয়া আমি গীতো গাইছিলোঁ আৰু ছিংগাৰো আহিছিলে বাৰু। তাৰপিছত আমিও গীত দুটামান গাইছিলোঁ, খুব ফূৰ্তি কৰিছিলোঁ। আৰু এনেকুৱা সময়তেতো আমি পৰিয়ালৰ সকলো মানুহক লগ পাওঁ, খা খবৰ সোধা হয়, ফূৰ্তি কৰা হয়, নহয় জানো? কিমান যে ভাল লাগে। সেইকাৰণে আত্মীয়ৰ বিয়া বাৰু এইবিলাকত উপস্থিত থাকি বহুত ভাল লাগে। সেইদিনাখন আছিলে আপোনালোকৰ মৰ্টেল দিয়াৰ দিনা কথা। মই বিয়া দিনাখনৰ সৰু কেইটামান টুকুৰা খবৰ আপোনালোকলৈ লৈ আনিম নেক্সট ব্লগত, আপোনালোকে দেখিব। আৰু এই ব্লগটো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।